ধুনুকণা ভাবিছে ধুনুকণা নাভাবে এফালে আনিছিল কাৰ ছাগলী এজনী জানো প্ৰুফ থৈছোঁ বল খেদি আহোঁগৈ বোকাল নাযাওঁ মোক বোকাত নমাইছ তই হেল্ল' গাইজ বহুত দিনৰ মূৰত মই শিল্পী আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে উভতি আহিছোঁ এয়া মোৰ চেনেললৈ আহিছে নতুন মেম্বাৰ আমাৰ ৰাজ তুমি কি ক'বা তুমি একো ক'বই জনা হোৱা নাই তুমি দমে দিব জানা অৱশ্যে এই কথা ক'ব জনা হোৱাই নাই সৰু হৈ আছে বেছি দিন হোৱা নাই ইয়াক অনা 3 মাহ হৈছে হয়তো মই ইয়াক অনাৰ পিছৰ পৰা মানে মই ভিডিঅ' বনোৱাই নাই সেইকাৰণে হয়তো আপোনালোকে ইয়াক দেখা পোৱা নাই এয়া মই চিনাকি কৰি দিছোঁ মোৰ মৰমৰ ভাতবলিটো ৰাজ বলক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভিডিঅ'ত মই আপোনালোকক দেখাম আমাৰ বাৰীখনত সেউজীয়া শাক পাচলি কি আছে গছ গছনি কি আছে অৱশ্যে আমাৰ বাৰীখন গোটেই গছ গছনিয়ে ঢাকি আছে আম গছ কঁঠাল গছ এইবিলাক মানে ঢেৰ কিবা কিবি গছে ঢাকি আছে বলকচোন বাৰু আজি আপোনালোকক দেখাওঁ আমাৰ বাৰীখনত কেনেকুৱা ধৰণৰ গছ আছে কি গছ আছে ফল মূলৰ গছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ৰাজৰ গৰম উঠিছে একদম চা জিভাখন কেনেকৈ আছে চা ৰৈ দিছে কথা ক'ব পৰা হোৱা নাই বাৰু কথা ক'ব কেতিয়াকৈ জানো আমাৰ দেহাটো ডাঙৰ কেতিয়া হ'বা আহা 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 হেল্ল' গাইজ এইবিলাক জলকীয়া পুলি ভোট জলকীয়া পুলি এজোপাৰ লগতে হৈছে এল'ভেৰা চব একেলগে দি দিলোঁ খালি দিব নাজানিলোঁ একে ঠাইতে হ'ল বাকীখিনিত নাই এই আমাৰ বাৰীৰ কোমোৰা দুটা এটা লাগিছে বাৰু বেছিকৈ লগা নাই কমকৈ লাগিছে মায়ে গালমান জেং দি থৈছে আৰু কি আছে ৰ'ব দেখাই আছোঁ এইটো এটা এইখিনি লাগিছে এইটো জিকা দুটা এটা লাগিছে সেউজীয়া শাক পাচলি মানুহে খাব লাগে হয় নাই বাৰু এইবিলাক বজাৰৰ বস্তুত সাৰ দিয়া থাকে যে মানুহৰ অপকাৰ হয় সেইকাৰণে সেউজীয়া শাক পাচলি খোৱাটো বহুতেই প্ৰয়োজন কেইটামান বেঙেনা হৈ আছে এইখিনিত বেঙেনা পকি আছে একদম এইটো কোমোৰা দেখা নাছিলোঁ অথনিটো ডাঙৰ হৈ আছে চাওক এইটো ডাঙৰ কোমোৰা আৰু কি আছে ৰ'ব দেখাই আছোঁ এইজোপা হৈছে অমিতা গছ অকণমানি পুলি হৈ আছে ডাঙৰ হ'ব এইজোপা আকৌ আম গছ এইখিনিতে এইবিলাক আম পুলি ঢেৰ গজি আছে এইবিলাক এগালমান গজি আছে একদম মিঠা আমৰ গছ কাৰোবাক লাগিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰে কেইবাজোপাও আছে তাৰপিছতে এইজোপা জালুক গছ একদম ওপৰলৈকে লাগি আছে আৰু এজোপা গছ আপোনালোকক দেখাইছোঁ এইজোপা বৰটেঙা গছ টেঙা হৈয়ে লাগি আছে চাওক বৰটেঙা গছ লাগি আছে টেঙা
এজোপা দুজোপা আছে আৰু এজোপা এইফালে আছে বৰটেঙা গছ। আকৌ এইফালে এজোপা গছ হৈছে নিম গছ, নিম তিতা গছ। নিম তিতা গছ দেখালোঁ। এতিয়া আমাৰ গৰুজনী বান্ধি থোৱা আছে এইখিনি। তাৰপিছতে এইজোপা কঁঠাল গছ, কঁঠাল লাগিছিলে এতিয়া যেনিবা শেষ হ'ল কঁঠাল। এইজোপা কঁঠাল গছ। তাৰপিছতে এইবিলাক কিবা কিবি বন ফুলৰ গছ আৰু এজোপা এইখিনিত আছে এইজোপা জালুক গছ। আমাৰ বাৰীখনত কি কি গছ আছে আপোনালোকক আজি দেখালোঁ। তাৰপিছতে শাক পাচলি গছ কি কি আছে দেখালোঁ। তাৰপিছত আৰু কি থাকিলে আৰু বলক দেখাই আছোঁ। এইবিলাক কলগছ, তামোল গছ। তাৰপিছত আৰু এজোপা আছে পনিয়ল গছ। মই পনিয়ল গছ পালে পাহৰিছিলোঁ। আৰু এজোপা আছে পনিয়ল গছ। তাৰপিছত এইজোপা আমলখি গছ, এইজোপা থাকি গৈছিলে। এয়া অলপ চলপ আমলখি লাগি আছে। আমলখি গছ আৰু এজোপা আছে, সুইজোপা ডাঙৰ আমলখি গছ। এজোপা বৰকৈ লগা নাই, এবাৰ কমকৈ লাগিছে।